আজি নয়ন আৰু মই কামত নগৈ এঠাইলৈ ফুৰিব আহিলোঁ। ক'ত ফুৰিব আহিছোঁ আপোনালোকে হয়তো দেখিলেই চিনি পাব। আমিনগাঁৱৰ এই ৰাস্তাটোৰে হয়তো আপোনালোকে বহুবাৰ অহা যোৱা কৰিছে আৰু এইটোৱে হৈছে আজিৰ মুখ্য গেট। বৰ্তমান মই আছোঁ আমিনগাঁও আৰু নাৰায়ণা হস্পিটেলৰ কাষতে থকা বুদ্ধদেৱৰ টেম্পলটোত। আপোনালোকে হয়তো গুৱাহাটীলৈ আহোঁতে প্ৰায় এই মন্দিৰটো দেখি থাকে, কিন্তু আজিলৈকে ময়ো যোৱা নাই পাৰ্চনেলি। আজি আহিছোঁ, ভাবিছোঁ ইয়াত এক্সপ্ল'ৰ কৰোঁ, কেনে লাগে, দেখাততো ভাল যেনে লাগিছে, গতিকে আপোনালোককো দেখুৱাওঁ কেনে লাগে মন্দিৰটো। আহক। ইয়াত আহি আপোনালোকে প্ৰথমতে বুদ্ধদেৱৰ প্ৰেয়াৰ ফ্লেগকেইখন দেখা পাব। এইকেইখনত মানে কিছুমান মন্ত্ৰ লিখা থাকে, মানে বতাহত লাগি মানে উৰি থাকিলে ইয়াৰ মানে শান্তি কৰোণাটো আমাৰ সমাজত বিয়পি পৰে, সেনেকুৱা আৰু মানে ধাৰণাটো। বহুত ওপৰলৈ খোজকাঢ়ি উঠিব লাগে, আজি গৰমো দিছে, তামাম পানী বটলো অনা নাই, সেইকাৰণে ডিষ্টাৰ্বেই হৈছে আৰু। চিৰি বগাই যাব লাগিব এইফালেদি, এইয়া যাই আছে। এনেকৈ পাহাৰ বগাব লাগিলে আচলতে হাতত পানী চানী লৈ আহিব লাগে। আমি আৰু লেজি ইনচান, হাতত হেলমেটটোৱে ল'ব টান পাওঁ। ইয়াতে কেইটামান ধুনীয়া ভিউ আছে, যিটো আপুনি কেমেৰাৰ দৃষ্টিৰে চালেহে গম পাব। ইয়াতে উঠি আপুনি শ্বাহৰুখ খানৰ পজো দিব পাৰে ধুনীয়াকৈ। ওপৰৰ পৰা ভিউটো পূৰা দেখা পায়, ধুনীয়া, কিন্তু একো ছেফটি ৱাল চোৱাল নাইতো, গতিকে তলত যদি পৰি যায় ন, ডাইৰেক্ট চেটেপ। গোটেইখিনি সেউজীয়া সেউজীয়া, তাৰে মাজতে সেইফালে আছে জালুকবাৰী, আৰু যদি অলপ কেমেৰাটো জুম কৰি চাওঁ, এইফালে ৰেলৱে ট্ৰেকবিলাক আছে আৰু লগতে আমিনগাঁও ষ্টেচন। মন্দিৰৰ পৰা যদি আমি অলপ ওপৰৰ ফালে উঠি যাবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমি এটা ধুনীয়া ভিউ পাওঁ। মন্দিৰৰ ভাইবটো নাই, কিন্তু এডভেঞ্চাৰ টাইপ পূৰা ভাইব আহিব, মজা লাগিছে। অলপ উঠিবলৈ কষ্ট হয়, কাৰণ প্ৰায় 50 ডিগ্ৰী আৰু কিছুমানত 60 ডিগ্ৰী এনেকুৱা ধৰণৰ আপ আছে, সেইকাৰণে অলপ কষ্ট হৈছে। তথাপিতো মানে এইখিনি কষ্ট কৰিও ভাল লাগিছে, কাৰণ ভিউটো কিবা এটা মজা লাগিছে। বৰষুণ দিলে চাগে অলপ ৰিক্সি হ'ব, কাৰণ পিছল হ'বতো। ইয়াতে আমি দুটামান ফটো ক্লিক কৰিলোঁ, ধুনীয়া লোকেশ্যন। ইয়াত থকা শিলবোৰো বহুত ডাঙৰ ডাঙৰ, প্ৰকাণ্ড প্ৰকাণ্ড। বাৰু যিয়ে নহওক, পাহাৰত আহি যিহেতু ভালে পাওঁ, বহুত ভাল লাগিল। আজি বহুত গৰমটোও দিছে, যিহেতু ইমান টাইম থাকিবও নোৱাৰি ওপৰত, মানে ওপৰত বেছি বতাহটো নাই। তলফালে থাকোঁতে কিন্তু বতাহ বহুত আছিল, ওপৰফালে ইমান বতাহ নাই। আৰু নামি যাওঁতে আপোনালোকে সাৱধান হ'ব, মানে নামি যাওঁতে দৌৰি যোৱা যায়তো, গতিকে পৰাৰ সম্ভাৱনাটো থাকে। আচ্ছা। ইয়াতে থকা শিলকেইটা দেখিলে জাপ মাৰি উঠিব মন যাব। ময়ো উঠিলোঁ, তলফালে চালোঁ যে বহুত ভয় লগা, আপোনালোকে সাৱধানে উঠিব। ইয়াৰ পৰা ভিউটো কিন্তু ধুনীয়া লাগে, একদম মজা। বাপৰে, বহুত ভাগত ধৰিল চিৰি বগাই বগাই, বাৰু ভালেই লাগিল। কিন্তু স্থানীয় লোকে ইয়াত মানে অলপ লেতেৰা ফেতেৰা কৰি থৈ দিছে জেগাবিলাক, সেইকাৰণে অলপ বেয়া লাগিল। মন্দিৰ যিহেতু মন্দিৰ হিচাপত ৰাখিব লাগে, বাৰু যিয়ে নহওক ইয়াৰ পৰিৱেশটো যি দেখিলোঁ মজা আৰু। আপোনালোকে এইফালে আহিলে কেতিয়াবা নিশ্চয় ভিজিট কৰিব, ভাল লাগিব আপোনালোকৰো। বাৰু আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।